Hello friends, welcome back to my channel. আজি মই বনাবলৈ ওলাইছো হোমমেড পেৰা। বজাৰৰ দৰে পেৰা ঘৰতেনো কেনেদৰে বনাব পাৰি আহকচোন চাও। হোমমেড পেৰা বনাবলৈ হলে আপোনালোকক লাগিব মেৰিগোল বিস্কুট 6খন। এনেদৰে আপোনালোকে গুৰি কৰি উলিয়াই লব। গাখীৰ লাগিব 1 কাপ। চেনিও লাগিব। চেনি আপোনালোকে এনেদৰে পাউডাৰৰে গুৰি কৰি লব। পাউডাৰ গাখীৰ লাগিব 1 কাপ আৰু ঘি লাগিব 2 চামুচ। মই ইয়াতে ঘৰত বনোৱা ঘি ইউজ কৰিছো, আপোনালোকে বজাৰৰ ঘিও ইউজ কৰিব পাৰে। প্ৰথমতে এনেদৰে এখন পেনত 2 চামুচ ঘি দি ঘিখিনি ভালদৰে লৰাই ল'ব। জুই আপোনালোকে লো টু মিডিয়াম ফ্লেমতে ৰাখিব। এতিয়া আপোনালোকে এই ঘিখিনিত যি মই 1 কাপ গাখীৰ লৈছিলো সেই 1 কাপ গাখীৰ ঢালি দিব। এতিয়া এনেদৰে আপোনালোকে গাখীৰ আৰু ঘিখিনি ভালদৰে লৰাই অকমান গাখীৰখিনি গৰম হ'বলৈ দিব। গাখীৰখিনি অলপ গৰম হোৱাৰ লগে লগে তাত আপোনালোকে 1 কাপ পাউডাৰ গাখীৰ ঢালি দিব। এতিয়া তাতে আমি গুৰি কৰি লোৱা মেৰিগোল বিস্কুটখিনি অলপ অলপকৈ ঢালি দিব। একেবাৰতে নিদিব, অলপ অলপকৈ ঢালি ভালদৰে এইখিনি লৰাই মিক্স কৰি ল'ব। এনেদৰে মিহলি কৰাৰ পাছত আপোনালোকে গুৰি কৰি লোৱা চেনিখিনি দি দিব। মই ইয়াতে কোনো ধৰণৰ জোখ লোৱা নাই চেনিৰ, মই মোৰ এটা অনুমান কৰিয়েই দি দিছোঁ। আপোনালোকে যিমানখিনি মিঠা বিচাৰে সেইমতে আপোনালোকে চেনি দিব পাৰে। এনে বজাৰৰ পেৰাটো মিঠা থাকেই, আপোনালোকে যেহেতু ঘৰত বনাই আছে আপোনালোকৰ সোৱাদ অনুযায়ী চেনিটো আপোনালোকে দিব পাৰে। এতিয়া পেষ্টটো লাহে লাহে ৰঙচুৱা হৈ আহিবলৈ ধৰিছে আৰু আঠা লগাৰ নিচিনা হৈ আহিছে আৰু দেখিছে আপোনালোকে পেষ্টটো পেনখনত লাগিও থকা নাই। এতিয়া আপোনালোকে এখন বাচনত এই গোটেই মিশ্ৰণটো ঢালি এনেদৰে চামুচেৰে ঠাণ্ডা হ'বলৈ দিব। এতিয়া অকমান ঘি এনেদৰে হাতত লগাই ল'ব আৰু আপোনালোকে যিখন প্লেট ইউজ কৰিছে তাতো এনেদৰে লগাই ল'ব যাতে মিশ্ৰণটো তাত লাগি নধৰে। এতিয়া এনেদৰে আপোনালোকে নাৰিকলৰ লাৰু যেনেদৰে বনায় তেনেকৈ সৰু সৰু বল বনাই আপোনালোকে পেৰাটো যিকোনো শ্বেপতে বনাব পাৰে। ইয়াতে মই ৰাউণ্ড শ্বেপে দিছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে শ্বেপ দিব পাৰে। এয়া বজাৰৰ দৰে সুন্দৰ পেৰা ঘৰতে তৈয়াৰ হৈ গ'ল। আপোনালোকেও খাওক আৰু আনকো খুৱাওক। থেংক ইউ। আমাৰ এই চেনেলটো যিহেতু নতুন, আপোনালোকে খুব ধুনীয়া ধুনীয়া ৰেচিপি চাবৰ বাবে আমাৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু শ্বেয়াৰ কৰে। ইয়াৰ উপৰি আমাৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিও জনাব আমাক।